হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ দৰঙীয়া প্ৰাঞ্জীৰ তল ফাৰ্মিং টিপছলৈ। মই আপোনালোকক আজি দেখুৱাব ওলাইছোঁ মানে অতি কম খৰচত 3টা বা 4টা গাহৰি আপোনালোকে কেনেকৈ ৰাখিব পাৰে। এই আপোনালোকে দেখা পাইছে, আপোনালোকে এনেকৈ 3টা বা 4টা গাহৰি আৰামত কম খৰচত মানে কোনো খৰচ নোহোৱাকৈ আপোনালোকে গাহৰি ৰাখিব পাৰে। আৰু আপোনালোকক মই দেখুৱাম নেক্সট ভিডিঅ'ত মানে এওঁলোকক মানে ইহঁতক কি দানা দিয়ে, দাদাজনে কি দানা দিয়ে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ' পাব, নেক্সট ভিডিঅ'ত পাব কি কেনেকৈ অতি কম খৰচত বনাই কিনে সিহঁতক দানা দিয়ে। ইয়াৰে মানে 2জনী গাভিন হৈ আছে আৰু এটা খাহী এটা আছে। অতি কম খৰচত তেওঁ গঁৰালটো নিৰ্মাণ কৰিছে অতি কম খৰচত, বাঁহেৰে নিৰ্মাণ কৰিছে তেওঁ নিজে। আপোনালোকে এনেকৈ কৰিব পাৰে। প্ৰথম অৱস্থাত আপোনালোকে বহুত খৰচ নকৰি আপোনালোকে এনেকৈ অতি কম খৰচত এনেকৈ আপোনালোকে গাহৰি পালন কৰি এটা ভাল প্ৰফিট ল'ব পাৰে। আজিলৈ ভিডিঅ'টো আপোনালোকক এইখিনিয়ে আগবঢ়ালোঁ। আৰু নেক্সট ভিডিঅ' পাবলৈ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে মোৰ বন্ধুবৰ্গৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে মই দিয়াৰ লগে লগে পোনপ্ৰথমে আপোনালোকৰ স্ক্ৰীণত পায়। আজিলৈ ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।